हेलो फ्रेंड्स टेट टीचार रिक्रुटमेंट 2023 অনলাইন এপ্লিকেশন কৰোতে আপোনাৰ কিবা প্ৰবলেম হৈছিল নেকি কিবা ডকুমেন্টস আপলোড কৰোতে ভুল হৈছিল নেকি বা কিবা লিখোতে প্ৰবলেম হৈছিল নেকি কিবা ভুল হৈছিল নেকি কিবা ভুল এপ্লিকেশন কৰিছে নেকি বহুতে মোক ইতিমধ্যে জনাইছে যে মোৰ এইটো ভুল হৈছে হেতু ভুল হৈছে মই কি কৰিম কিছুমানে তো ক্যান্ডিডেটৰ ক্যান্সেল হৈ যায় নেকি এই চিন্তাত ভুগি আছে কিছুমানৰ ডকুমেন্টস আপলোড কৰোতে ভুল হৈছিল মানে এডমিটৰ জায়গাত মার্কশিট আপলোড হৈছে বা মার্কশিটৰ জায়গাত এডমিট আপলোড হৈছে এনেকুৱা ধৰণৰ সমস্যা হৈছে তো এই গোটেই গেটা সমাধান এই সকলো সমস্যাৰ সমাধান কেনেকৈ কৰিব এইটো লৈ আপোনালোকে চিন্তা কৰি আছে তো এই চিন্তাৰ সমাধান কৰিবলৈ আজি চেষ্টা কৰিম সো ভিডিওটো সকলোকে চাব সো फ्रेंड्स ওয়েলকাম ব্যাক টু মাই ভিডিও ক্লাস আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ভিডিও ক্লাস লৈ অনলাইন এপ্লিকেশনৰ সময়ত কিবা প্ৰবলেম হৈছিল নেকি সেই প্ৰবলেম কেনেকৈ সলভ কৰিব পাৰি আজি এই সকলো কথা আজিৰ ভিডিও ক্লাছত ডিটেইলছ আলোচনা কৰিম ভিডিওটো সকলোকে চাব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো লেটস স্টার্ট দা ভিডিও ক্লাস যোৱাকালি যেহেতু মানে হৈছে মানে ডেট হেগ হৈছে গতিকে ইয়াতে সব ইয়াতে ক্লোজ কৰি দিছে এটো আৰু নখুলিব আগত যেতে লাগে এপ্লিকেশন চলি আছিল এটো কিন্তু ওপেন আছিল আজি ক্লোজ কৰি দিছে তা গতিকে আপোনালোকৰ যদি কিবা প্ৰবলেম হৈছে চাওক ইয়াতে লিখি দিছে ধুনিয়াকৈ নোটিছ এখন দিছে যে হেল্প ডেস্ক দিছে ইউ মে ড্ৰপ মেল এট dwrecruitment2023@gmail.com for any query relating to filing up of application form, uploading of documents and photo signature. Other queries will not be entertained. তাহলে ইয়াতে ধুনিয়াকৈ এটা নোটিছ দিছে যে আপোনাৰ এপ্লিকেশন কৰাৰ সময়ত আপলোডিং কৰা এপ্লিকেশন ফৰ্মত কিবা ভুল হৈছিল নেকি বা আপলোড কৰা ডকুমেন্টছৰ আপলোড কৰাত কিবা ভুল হৈছিল নেকি বা ফটো আপলোড কৰাত কিবা ভুল হৈছিল নেকি সিগনেচাৰ আপলোড কৰাৰ সময়ত কিবা ভুল হৈছিল নেকি এই ধৰণৰ যদি আপোনাৰ কিবা প্ৰবলেম থাকে বা কিবা কোয়ারি লাগে আপোনাক তেনেহলে এই dwrecruitment2023@gmail.com ত আপুনি মেইল কৰিব লাগিব কি ইয়াৰ বাহিৰে আদাৰ কোয়ারিজ উইল নট বি এন্টারটেইন মানে আর ইয়াৰ বাহিৰে এই প্ৰবলেম কেটাৰ বাহিৰে অন্য কোনো প্ৰবলেম একসেপ্ট নকৰিব তো এই যে ইয়াতে ধুনিয়াকৈ লিখি দিছে তো আপোনালোকৰ যদি কি প্ৰবলেম হৈছে ইতিমধ্যে বহুতে মোক পার্সোনালি মেসেজ কৰিছে স্যার মোৰ ডকুমেন্টস আপলোড কৰোতে অলপ ভুল হৈছে তো টেনশন করার কোনো কারণ নাই আপনার কোনো ক্যান্ডিডেটস ক্যান্সেল নহব আপনি জাস্ট ইয়াতে এটা মেইল কৰি দিয়ক আপনি ইয়াতে এটা মেইল কৰি দিয়ক যে আপনার প্রবলেমটো কি হৈছে আপনি ডিরেক্টর অফ এলিমেন্টারি এডুকেশন আসামক সম্বোধন কৰি এটা মেইল কৰি দিয়ক আপনার প্রবলেমটো সলভ হৈ যাব তো আপনার টেনশন লব লগা একো নাই তো এই ইনফরমেশনটো মোৰ বহুতে মানে মই এই ইনফরমেশনটো মই শেয়ার কৰিবলৈ এই ভিডিও ক্লাসটো বনাই আছো কাৰণ এইটো বহুতৰ অবশ্য লাগিব কাৰণ বহুতৰ এইটো প্ৰবলেম হৈ আছে তো গতিকে প্ৰবলেম যাৰ হৈছে কোনো টেনশন লব লগা নাই আপোনালোকে গৈ ইয়াতে আৰামছে এটা ড্ৰপ কৰি দিয়ক মেইল এটা ড্ৰপ কৰি দিয়ক মেইলটো ড্ৰপ কৰাৰ লগে লগে আপোনাৰ প্ৰবলেমটো সলভ হৈ যাব সো এইখিনি আছিল আজিৰ ইনফরমেশন ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই ইনফরমেশন এন্ড প্ৰিপাৰেচন অফ এক্সাম ভিডিও বনাই থাকো লগতে মই সকলোকে জনাই থাও আপকামিং স্পেশাল ফৰ 6 শিডিউল এৰিয়া টেট যে হৈ আছে ইয়াতো মই প্ৰিপাৰেচন অলৰেডি আৰম্ভ কৰিছো আগতো বহুত মোৰ প্ৰিপাৰেচন অফ এক্সাম ভিডিও বনোৱা আছে প্লেলিষ্ট মোৰ চেনেলত প্লেলিষ্টত গৈ সাবজেক্ট ওয়াইজ এইবিলাক ক্লাস আপোনালোকে চাব পাৰিব বহুত ইম্পৰ্টেন্ট ক্লাস কৰা আছে আপোনালোকে গৈ তাতে চাব পাৰিব সকলোলৈকে আকৌ শুভেচ্ছা জনাইছো আগন্তুক পৰীক্ষাৰ কাৰণে হোক বা মেৰিট লিষ্টৰ হতে ৰিলেটেড হোক সকলোকে শুভেচ্ছা জনাই মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ